আমি অসমৰ জনজাতীয় বা জনগোষ্ঠীয় লোক হিচাপে আমি অসমত বসবাস কৰি পেলাই অসমত থাকি পেলাই অসমৰ প্ৰতি যিটো আমাৰ সৰ্বোচ্চ ত্যাগ কৰাৰ পাছতো কিন্তু আমি অসমত বসবাস কৰি আমি অসুৰক্ষিত আমি অনুভৱ কৰিছোঁ। আমাৰ নিজৰ মাটি হেৰাই গৈ আছে, নিজৰ অধিকাৰ হেৰাই গৈছে, নিজৰ ৰাজনৈতিক অধিকাৰ হেৰাই গৈছে, নিজৰ ভূমিৰ অধিকাৰ হেৰাই গৈছে। এই সকলো সমস্যাটো লৈ পেলাই ক'ৰবাত নিজৰ আমি একত্ৰিত হৈ পেলাই যদি মাত নামাতো, এক হৈ পেলাই যদি আমি থিয় নিদিওঁ জনজাতীয় লোক হিচাপে, ট্ৰাইবেল হিচাপে, তেনেহ'লে আমি এই অসমত বসবাস কৰি থকাত নিজৰ ভূমি নিজৰ অধিকাৰখিনি হেৰাই যোৱাত আমাৰ বেছি সময় নালাগিব। সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ। হয়, আজি আমি উপস্থিত আছোঁ জাগিৰত হিন্দী শৰত ইয়াত টাউনশ্বিপৰ পৰিকল্পনা ইয়াত চলি আছে। এই কিছু বিষয় লৈ পেলাই আমি আলোচনা কৰিছোঁ আৰু এইখিনি মঞ্চতেই আমি এটা কথা সিদ্ধান্ত লৈছোঁ যে অসমত বসবাস কৰি যিটো আমি সৰ্বোচ্চ ত্যাগ কৰাৰ পিছতো চৰকাৰে আজি জনগোষ্ঠীয় বা জনজাতিক কোনো এটা গুৰুত্ব দিয়া নাই। আমাৰ সমস্যা কেতিয়াও আমাৰ সমস্যা হিচাপে ল'ব বিচৰা নাই। আমাৰ অধিকাৰ, নিজৰ ভূমিৰ অধিকাৰ কেনেকৈ যে আমি হেৰাই গৈ আছোঁ, কেনেকৈ নিজৰ ৰাজনীতিক কেনেকৈ যে আমাৰ অস্তিত্বখিনি নাইকিয়া হৈ আছে, এই কিছু কথা অসমৰ অসমীয়া বা অসম চৰকাৰ কোনো পাৰ্টীৰ চৰকাৰ নহওক কিয় আজিলৈকে এইবোৰ কথা তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই বা আমাৰ সুৰক্ষাৰ আমাৰ সমস্যাৰ কথা কেতিয়াও তেওঁলোকে চিন্তা কৰিব বিচৰা নাই। সেইকাৰণে আমি এটা কথা সিদ্ধান্ত লৈছোঁ আজি জাগিৰোডত আমি সিদ্ধান্ত লৈছোঁ যে আজিৰ পৰা তিৱাসকলৰ সমস্যা মাত্ৰ তিৱাসকলৰ সমস্যা নহ'ব, গোটেই জনজাতীয় লোকসকলৰ সমস্যা হ'ব। কাৰ্বিসকলৰ সমস্যা মাত্ৰ কাৰ্বিসকলৰ সমস্যা নহ'ব, অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আজি দেউৰী, মিচিং, ৰাভা, বড়ো, গাৰো সকলো সমস্যা প্ৰত্যেকজন জনজাতীয় লোকসকলৰ সমস্যা হ'ব। আমি পৃথককৈ আমি ক্ষুদ্ৰ হৈ থকাত আমি একত্ৰিত হৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত নাপাতাৰ কাৰণে আজি চৰকাৰে আমাক ললিপপ খুৱাই পেলাই আমাক নচুৱাই আছে। আমাক চৰকাৰে আজি নিজৰ ভূমিৰখিনি জোৰজবৰদস্তি ল'ব চেষ্টা কৰি আছে, উচ্ছেদ কৰিব চেষ্টা কৰি আছে, আমাৰ অধিকাৰখিনি ল'ব গৈ আছে। এই বস্তু আমি আজিৰ পৰা আমি সহ্য নকৰোঁ আৰু অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত মাতিব গৈ আছোঁ। আৰু এই মঞ্চখিনি আমি কোনো এটা সংগঠনক আমি প্ৰত্যাহ্বান বা চেলেঞ্জ কৰা বা আমি বেয়া পোৱা সমালোচনা কৰা সেইটো নহয়। আমাৰ কথাটো হৈছে আমি জনজাতীয় লোক হিচাপে যিসকল কৈছে, কিন্তু যিসকল কৰিব নোৱাৰাত কিন্তু আমাৰ ফালৰ পৰা যিটো আমাৰ যুৱ সমাজৰ যিটো চিন্তা চৰ্চা, যিটো চিন্তাধাৰণা, নতুন চিন্তাধাৰাৰে আমি আগুৱাই যাব বিচাৰিছোঁ। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ, এটা প্ৰিলিমিনাৰী এটা আমি সমিতিখিনি গঠন কৰিছোঁ। সেইটো হৈছে ইউনাইটেড ট্ৰাইবেল কৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম অৰ্থাৎ UTCFA, সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম। এই এটা প্লেটফৰ্ম, এটা মঞ্চখিনি আমি তৈয়াৰ কৰিছোঁ। এই মঞ্চৰ যোগেদি অসমত বিভিন্ন প্ৰান্তত য'ত বসবাস কৰক, য'ত চুকে কোণে য'ত জনজাতীয় লোকসকল বসবাস কৰে, জনজাতীয় লোকসকলৰ প্ৰতি কোনো এটা যদি তেনেকুৱা দুৰ্ব্যৱহাৰ বা কোনো এটা সুৰক্ষাৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত হওক, ক'ৰবাত যদি অসম চৰকাৰে এই সমদৃষ্টি নথকা, দমন কৰা, কোনোবাক আঙুলিয়াই দেখা, এইখিনি ক্ষেত্ৰত আমি কেতিয়াও শান্ত হৈ পেলাই আমি বহি নাথাকিম। ৰাজনীতিক ক্ষেত্ৰতে হওক বা মাটিৰ ক্ষেত্ৰত হওক বা ভূমিৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত, নিজৰ সত্তাৰ অধিকাৰ ক্ষেত্ৰত আমি সকলো জনজাতীয় লোকসকল আমি এক হৈ পেলাই মাত মাতিব গৈ আছোঁ আৰু আমি সাজু আছোঁ। আৰু অসমৰ অসমীয়াই আৰু অসম চৰকাৰ কোনো এটা পাৰ্টীৰ চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব আৰু অসমৰ অসমীয়াসকলে যে আমাৰ প্ৰতি সমৰ্থন থাকিব বুলি সেইটো আমি আশা কৰিছোঁ। সেইটো হিন্দী শৰত এই ঐতিহাসিক ক্ষণত আমি সকলোৱে মিলিত হৈছোঁ। আমাৰ তিৱা ৰাজ্যৰ বুকুৰ এটি স্থান হয় আৰু বৰ্তমান অসমত সকলোৱে দেখা পাই আছে যে ইয়াত থকা তিৱা ৰাজ্যৰ নেতৃত্বত, তিৱা জনগণৰ নেতৃত্বত বিভিন্ন সকলো ভাষা ধৰ্মৰ জনগণে একেষাৰে কথা এষাৰ কৈ আছে যে ইয়াত আমাক টাউনশ্বিপ নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনালোকে নিশ্চিতৰূপে বুজি পায় যে ন' মিনছ ন'। আমাৰ অধিকাৰ আছে ৰাইট টু চে ন'। তাত যেতিয়া জনগণে ন' কৈছে, তাত বলপূৰ্বকভাৱে আপোনালোকে আমাৰ ওপৰত নলগা বস্তু জাপি দিবৰ কাৰণে আপোনালোকৰ অধিকাৰ নাই। আৰু এই ধৰণে হেঁচা প্ৰয়োগ কৰি এতিয়া আপোনালোকে আমাক সকলোকে বাধ্য কৰিছে আপোনালোকৰ বিৰুদ্ধে আন্দোলন গঢ় দিবৰ কাৰণে। আজি আমাৰ জাগিৰোডকে প্ৰমুখ্যে কৰি কাৰ্বি আংলং, আমাৰ বড়োলেণ্ড, আজি আমাৰ ৰাভা হাছং সকলো অঞ্চলতে আপোনালোকৰ মনে সজা কিছুমান আঁচনিৰে আমাৰ সাধাৰণ মানুহৰ কোনো ধৰণৰ মতামত নোলোৱাকৈ যি ধৰণৰ ধ্বংসৰ উন্নয়নৰ নামত ধ্বংসৰ যজ্ঞ পাতিছে, তাৰ বিৰুদ্ধে আজি উঠি অহা প্ৰজন্মই আগবাঢ়ি আহিবলৈ বাধ্য হৈছে। আৰু আমাৰ লগত প্ৰতি জনজাতীয়
শ্ৰেণীৰ মানুহ আছে, ইয়াত আমাৰ শিক্ষিত মানুহখিনি আছে, আমাৰ ইয়াত ডেকা ল'ৰা ছোৱালী আছে, আমাৰ ট্ৰেডিশ্যনেল ছিষ্টেমসমূহক আমি সন্মান কৰি তেখেতসকলক আমি আমাৰ মাজলৈ আনিছোঁ, কিয়নো সেইবোৰ অধিকাৰ আমাক আমাৰ সংবিধানে দিছে। আমাক 6 শেডিউল দিছে, আমাক আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লক দিছে, আজি 5th শেডিউল দিছে, অট'নমাছ কাউন্সিলছ দিছে, লগতে সকলোৱে জীয়াই থাকিব পৰাকৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ দিছে। আৰু এই সকলোবোৰ আজি আপোনালোকে খৰ্ব কৰিছে, আৰু সেইকাৰণে আজি এনেধৰণৰ ঐতিহাসিক সিদ্ধান্ত কিছুমান আমি ল'বলগীয়া হৈছে। আৰু আমি স্পষ্টভাৱে কৈছোঁ, আমাক অৱমাননা আৰু নকৰিব। আমাৰ ৰাইজে আমাক নালাগে কৈছে যেতিয়া আপোনালোকৰ এই প্ৰকল্প ইয়াত নগঢ়িব, গুৱাহাটীখন আপোনালোকে স্মাৰ্ট কৰি তোলক, তাত আমাৰ আপত্তি নাই। অথচ সমগ্ৰ অসমবাসীৰে সেইটো দাবী আছে, গুৱাহাটীক সঁচা অৰ্থত স্মাৰ্ট কৰি তোলক, ডিব্ৰুগড়ক স্মাৰ্ট কৰক, তিনিচুকীয়াক স্মাৰ্ট কৰক, যাতে তাত থকা মানুহখিনিয়ে শান্তিৰে থাকিব পাৰে। আমাৰ ইয়াত আমি শান্তিৰে খেতি বাতি কৰি আমি আছোঁ, আমাক আমাৰ মাটি বাৰী লৈ কাঢ়ি লৈ ধ্বংস নকৰিব। আমি এই দাবী কৰিছোঁ যাতে তৎকালীনভাৱে আপোনালোকে ইয়াক খাৰিজ কৰে, এয়া আমাৰ স্পষ্ট মত।